মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি স্বৰচিহ্নৰ বিষয়ে আলোচনা কৰিম। তোমালোকে স্বৰবৰ্ণ অৰ্থাৎ অফলা কেইটা জানা? অফলা কেইটা কি কি চোৱাচোন? অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, ঔ। এই অফলা বা স্বৰবৰ্ণ কেইটাৰ অৰ বাহিৰে বাকী আখৰ কেইটাৰ কিছুমান চিন আছে। সেই চিন কেইটাক স্বৰচিহ্ন বুলি কোৱা হয়। এতিয়া তোমালোকক স্বৰচিহ্ন কেইটা চিনাকি কৰি দিম আৰু ক ফলাৰ ক আখৰৰ লগত যোগ কৰি দেখুৱাম। এনেদৰে প্ৰতিটো আখৰৰ লগতে এই স্বৰচিহ্ন কেইটা যোগ হয়। অৰ কোনো চিন নাই। আৰ স্বৰচিহ্ন আকাৰ, আৰু এই আকাৰক কৰ লগত যোগ দিলে হ'ব কত আকাৰে কা। সেইদৰে হস্ৰ ই স্বৰচিহ্ন হস্ৰ ইকাৰ। হস্ৰ ইকাৰক কৰ লগত যোগ দিলে হ'ব কত হস্ৰ ইকাৰে কি। দীৰ্ঘ ইৰ স্বৰচিহ্ন দীৰ্ঘ ইকাৰ। কৰ লগত দীৰ্ঘ ইকাৰ যোগ দিলে হ'ব কত দীৰ্ঘ ইকাৰে কি। হস্ৰ উ স্বৰচিহ্ন হস্ৰ উকাৰ। কৰ লগত যোগ দিলে হ'ব কত হস্ৰ উকাৰে কু। দীৰ্ঘ উ স্বৰচিহ্ন দীৰ্ঘ উকাৰ। কৰ লগত যোগ দিলে হ'ব কত দীৰ্ঘ উকাৰে কু। ঋৰ স্বৰচিহ্ন ঋকাৰ। কৰ লগত ঋকাৰ যোগ দিলে হ'ব কত ঋকাৰে কৃ। এৰ স্বৰচিহ্ন একাৰ। কৰ লগত একাৰ যোগ দিলে হ'ব কত একাৰে কে। ঐ স্বৰচিহ্ন ঐকাৰ। কৰ লগত ঐকাৰ যোগ দিলে হ'ব কত ঐকাৰে কৈ। ঔৰ স্বৰচিহ্ন ওকাৰ। কৰ লগত ওকাৰ যোগ দিলে হ'ব কত ঔকাৰে কৌ। ঔৰ স্বৰচিহ্ন ঔকাৰ। কৰ লগত ঔকাৰ যোগ দিলে হ'ব কত ঔকাৰে কৌ। শিক্ষাৰ্থীসকল, তোমালোকে আটাইকেইটা স্বৰচিহ্ন আখৰৰ লগত যোগ কেনেকৈ হয় দেখিলা। তোমালোকে স্বৰচিহ্ন কেইটা লিখি চাও স্বৰচিহ্নৰে বানানো গঠন কৰিছা। তথাপিও ঘৰত আকৌ তোমালোকে অনুশীলন কৰিবা।